Hello everyone, welcome back to my channel. আৰু মই পিংকি আপোনালোক সকলোকে পিংকি কিচেনৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কাইলৈ হৈছে ভোগালী বিহু আৰু আজি উৰুকা, গতিকেলৈ উৰুকাৰ বিশেষ আজি কিনো আছে তাকে বোলো আপোনালোকক দেখাওঁ, ভিডিঅ'টো কৰোঁ। মানে আমাৰ পিছফালে মানে পথাৰ আছে, তাতে মানে এনেকৈ ভাইটিকেইটা মানে ভেলাঘৰ বনাইছে আৰু মানে ধুনীয়াকৈ বনাইছে আৰু তাকে বোলো আজি কি হয় দেখাওঁ। এতিয়া মানে মই এপাক গৈ আহোঁগৈ, ৰাতি যাম বাৰু, ৰাতি আপোনালোকক দেখাম। আৰু এতিয়া এপাক গৈ আহোঁগৈ আৰু কেনেদৰে আয়োজন কৰিছে বিশেষ আপোনালোকক দেখাম। ঠিক আছে তেতিয়াহ'লে পলম নকৰি ভিডিঅ'টো আগলৈ চাই যাওক। মই আজি কি সেইটো সুধিছোঁ, গুচিয়ে গ'ল। কি ক'ম? হেপী বিহু কৈ দে। বিহু বাৰ্থডে হে ভগৱান। আমাৰ এজনী মৌ পঢ়ি চাওঁ, হাই কৈ দিয়া, হাই কৈ দিয়া। কি খবৰ? কি খবৰ? হেপী বিহু কৈ দিয়া, হেপী উৰুকা কৈ দিয়া, উৰুকা কৈ দিয়া তুমি, হেপী উৰুকা, হেপী মাস্ক মেলি আছা নি? হ'ব পাৰিব। ক'ত গৈ আছে দে? পথাৰ ভেলা কৈ দিয়া কিবা এটা কোৱা। হেপী উৰুকা কিবা লাজ কৰিছে দে, মোকো ক। বাই বাই মগৈ, বাই বাই। আৰু এয়া পথাৰৰ ভেলাঘৰ, ভাইটিকেইটা মানে এনেদৰে ধুনীয়াকৈ বনাইছে আৰু এয়া খানাৰ কাৰণে জেগাটো ৰেডি কৰি ৰাখিছে। এইটো হৈছে ধুনীয়াকৈ বনাইছে আৰু ভেলাঘৰটো, আৰু তাকে মানে খানা খাব মাতিছে আৰু গধূলি আহিব লাগিব। গতিকেলৈ এইটো ভিতৰতো চাওক, ইমান ডাঙৰকৈ মানে বনাইছে তাহাঁতি, বহুত দিনৰ পৰা লাগি লাগি মানে বনাই আছে আৰু। চাওক একদম কিমান ধুনীয়া এৰিয়াটো মানে। মুনু এতিয়া আমি যাওঁ, গধূলিকৈ আহিম ন? হা কৈ দে। গধূলিকৈ আহিম। আৰু ঘৰলৈ আহিলোঁ মানে দেৰিকৈ যাম আৰু গধূলি, আৰু এয়া গধূলি হ'ল, তাকে পেৰা কেইটামান মানে মায়ে মই বনাম আৰু এয়া জুইত পেৰা বনাবলৈ লৈছোঁ। গাখীৰ আৰু চেনি দি পেলাই এইখিনি এতিয়া পকাই আছোঁ, তাৰপিছতে মা আৰু মই মিলি পেলাই বনাম পেৰা। ঠিক আছে চাই যাওক। আৰু এয়া বিহু বুলি পেৰা বনালোঁ, এয়া আজি পেৰা ৰেডি। বিহু বুলি ইডলি কেইটামানো বনাম, তাকে আপোনালোকক দেখাম কেনেদৰে বনাওঁ। আৰু এয়া ইডলি বনাইছোঁ, এয়া ৰেডি কৰিছোঁ। তাৰপিছতে এয়া ৰাইচ কুকাৰত অকণমান পানী দি এইখিনি এতিয়া ভাপত দিব লাগিব। সেই আৰু বিহু বুলিনো মানে কি কি বনাওঁ আপোনালোকক তাকে দেখাওঁ, আপোনালোকেও চাওক। তাকে আৰু অলপ চেষ্টা কৰিছোঁ, কেনেকৈ বনাইছোঁ সেইটো আপোনালোকক দেখা নাই, কিন্তু পেৰা ইডলি এইবোৰ বনোৱাৰ পিছতে আহিছোঁ এতিয়া ভোজ খাবলৈ বুলি, এয়া আৰু বহিছোঁহি, আহিয়ে মানে খাবলৈ বহিছোঁ আৰু খানা ৰেডি হৈ গ'ল। গতিকেলৈ এয়া সকলোৱে মিলি আৰু আজি উৰুকাৰ মানে এসাঁজ আমি খাবলৈ লৈছোঁ। সৰু সৰু ভাইটিহঁতে মানে মাতিলে আৰু খাবলৈ, তাকে এয়া বহিছোঁ আৰু আজি স্পেচিয়েল হাঁহৰ মাংস আছে, গতিকেলৈ খাই লওঁ। ঠিক আছে, খোৱাৰ পিছত আপোনালোকক লগ পাই আছোঁ। আৰু এয়া খানা জেগা বনাই আছে আৰু। এয়া আমি এতিয়া ঘৰলৈ যাবলৈ লৈছোঁ আৰু, ৰাতি পৰিৱেশ। এতিয়া আমি ঘৰলৈ যাবলৈ লৈছোঁ ন? খালা মস্তি লাগিলে। আজি হাঁহৰ মাংস বনাইছিলে, তাৰপিছত জলকীয়া ভাজি বনাইছিলে, এনেকুৱা বিভিন্ন বস্তু। এতিয়া আমি যাওঁ ঘৰলৈ, তাৰপিছত আপোনাৰ ঘৰত গৈ পেলাই আপোনালোকক লগ পাই আছোঁ। খানা চানা খাই আহিলোঁ, ঘৰ পালোঁহি। তাৰপিছতে আহি পাই মায়ে পেৰা বনালে, তাকে অকণমান লাগি দিলোঁ আৰু, তাৰপিছতে বনাই মেলি হৈ গ'ল। আৰু আজি উৰুকাৰ বিশেষ মোৰ এই ভিডিঅ'টো ইমানেই আছিলে। আকৌ লগ পাম আন এটা নতুন ভিডিঅ'ৰ সৈতে। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব।
আকৌ লগ পাম নেক্সট ভিডিঅ'ত, বিহুৰ ভিডিঅ'ত। বাই বাই।